हेलो गाइस वेलकम बैक टू आवर यूट्यूब चैनल। तो आज मोर লগত আছে আমাৰ এই সঞ্জয় দা আৰু সঞ্জয় দা আৰু মই যাম এটা জায়গাত আপোনাক নকওঁ কোনটো জায়গাত যাম। তো আপোনালোকে ভিডিওটো চাই থাকক আৰু আমাৰ লগত যাই থাকক। তো বলক আমি ষ্টাৰ্ট কৰো ভিডিওটো। তো গাইস এতিয়া আমি সঞ্জয় দা আৰু মই যাই আছো এটা আগত বঢ়িয়া মন্দিৰ আছে আপোনালোকক দেখাম। তো আপোনালোকে চাই থাকক আমাৰ লগত ভিডিও থাকক। তো আপোনালোকক জায়গাটো দেখাই আছো কেনেকুৱা ধৰণৰ। তো আপোনালোকে চাব পাৰে তো এনেকুৱা ধৰণৰ জায়গা। সঞ্জয় দা আছে মোৰ লগত। তো কাৰ্বি আংলঙৰ জায়গাটো দেখিবলৈ খুবেই ভাল। তো বলকচোন আমাৰ লগত যাই থাকক আপোনালোকে। এতিয়া আমি যাই আছোঁ আগৰ পিনে। তো যিটো জায়গাত যাম মানে মন্দিৰ এটাত যাম, মানে মন্দিৰটো আগৰ পিনে আছে আপোনালোকে চাব পাৰে এইবিলাক জায়গা। তো জায়গাবিলাক খুবেই ভাল লাগে, মানে পাহাৰীয়া অঞ্চল। তো আৰু ইয়াত পুৰা পিয়ৰ অক্সিজেন পায়। তো আপোনালোকে যদি বেছি দিন বাচি থাকিব ইচ্ছা আছে চব বেটিং বটল লৈ ইয়ালৈ আহি যাওক। তো গাইছ এতিয়া আমি আহিছিলোঁ, আহি থাকোঁতে এটা খুবেই সুন্দৰ জেগা দেখা পালোঁ। আপোনালোকে চাব পাৰে এইটো বহুত এটা দেখিবলৈ বহুত এট্ৰেক্টিভ মানে জেগা হয়। তো আৰু সঞ্জয় দা আৰু মই ইয়াত ভাবিলোঁ যে দুটামান ফটো ক্লিক কৰোঁ। তো ফটোটো ক্লিক কৰি আমি আৰু যা ষ্টাৰ্ট কৰিম। তো তেতিয়ালৈকে ভিডিঅ'টোত থাকক আপোনালোকে চাই। তো দে আৰু তো গাইছ ফটো ক্লিক কৰা হৈ গ'ল সঞ্জয় দা আৰু মোৰ, আৰু এতিয়া গাড়ী ষ্টাৰ্ট দিব। তো বলক আমি আৰু ব্লগটো কণ্টিনিউ কৰোঁ। তো গাইছ এতিয়া আমি পাহাৰ বগাই যাই আছোঁ, মানে পাহাৰ বগোৱা নাই, আমি মানে ডাউন এৰিয়াতে আছোঁ, লেভেল মাৰি দিলোঁ অকণমান। তো এতিয়া যাই আছোঁ আমি কোনপিনে যাব লাগিব, এইপিনে। তো গাইছ আমি এইপিনে যাব লাগিব। তো এইপিনে আছে সেই অঞ্চলটো য'ত মানে মন্দিৰটো আছে। তো চাই থাকক ভিডিঅ'টো, মানে ভিডিঅ'ৰ কোৱালিটি ভালেই হ'ব নিশ্চয়, আইফোন 13ৰ কোৱালিটি যিহেতু। তো দে আৰু ইয়াৰ মানুহবিলাক যি আছে বহুত বেছি সহজ সৰল, মানে ইমান বেছি স্বাৰ্থপৰ নহয়। তো এইবিলাক চাব পাৰে ইজি লাইফ একদম। তো দিয়ক আৰু যাই থাকক। তো গাইছ আমি আৰু মন্দিৰটো আহি পালোঁৱে। তো এইখিনি ওচৰতে আছে মন্দিৰটো, তো আপোনালোক দেখাই আছোঁ। তো থাকক কণ্টিনিউ হয়। তো গাইছ ফাইনেলি আমি আহি পালোঁ যিটো মন্দিৰত অহাৰ কথা আছিল। তো সঞ্জয় দা আছে কাষত, আৰু এইটো হ'ল সেইটো মন্দিৰ যিটোত আমি অহাৰ কথা কৈ আছিলোঁ। তো এইটো এতিয়া আমি এইটোৰ ভিতৰত যাম। তো আহক আপোনালোকে আমাৰ লগত। তো গাইছ চেণ্ডেল বাহিৰত থলোঁ আৰু সঞ্জয় দা আৰু মই ভিতৰত প্ৰৱেশ কৰিলোঁ। তো গাইছ এই যিটো মন্দিৰ আছে এই মন্দিৰটো এটা খাচিয়াত আছে কি এই মন্দিৰটো এটা শিলৰ গুফাৰ ভিতৰত আছে। তো আপোনালোকক মই দেখাম ভিতৰত কেনেকুৱা ধৰণৰ মন্দিৰটো। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক মোৰ লগত। তো গাইছ যিটো গুফাৰ ভিতৰত থকা মন্দিৰৰ কথা মই আপোনালোকক কৈ আছোঁ। তো এইটোৱে এই পাথৰ দুটাৰ মাজত যিটো গেট আছে এইখনেৰে প্ৰৱেশ কৰা হয় ভিতৰত। তো আপোনালোকে চাই থাকক, ভিতৰত বহুত বেছি ভাল লাগে, দেখিবলৈও বহুত বেছি ভাল। তো গাইছ আমি মন্দিৰৰ পৰা ওলালোঁ। তো এতিয়া আমি ঘৰলৈকে যাম। তো সঞ্জয় দাৰো হ'ল, মোৰো হ'ল। তো আহক। তো গাইছ এইখিনি আছিল আজিৰ ভিডিঅ'। তো বহুত দিন আগৰ পৰা শুনি আছিলোঁ এইটো মন্দিৰৰ কথা যে বহুত ভাল লাগে এইটো মন্দিৰ। তো আজি দেখিলোঁ বহুতেই বেছি ভাল লাগে, বহুত বেছি ধুনীয়া মন্দিৰটোৰ ভিতৰত সোমাই আৰু বহুত বেছি ভাল লাগে। তো এইখিনিয়ে আপোনালোক দেখাবৰ বাবে ভিডিঅ'টো বনালোঁ। তো এতিয়া সঞ্জয় দাই আমাৰ বাইক ষ্টাৰ্ট দিছে, আমি এতিয়া ঘৰলৈকে যাওঁ। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তো তেতিয়ালৈকে বাই এণ্ড টেক কেয়াৰ।